মোকালমত ব্যৱসায়িক গুলী অচিনাক্ত দুৰ্বৃত্তৰ ব্যৱসায়ী জাকিৰ আলীক বাওঁভৰিত গুলীয়াই লুটি নিলে 10 লাখ টকা। বাওঁভৰিত গুলী লাগি পথৰ ওপৰতে বাগৰি পৰে লোকজন। সেই সময়তেই ব্যৱসায়ীজনৰ লগত থকা টকা আৰু দোকানৰ সামগ্ৰীলৈ উধাও দুৰ্বৃত্ত। জোতা চেণ্ডেলৰ ব্যৱসায়ী আছিল জাকিৰ আলী। ব্যৱসায়ীজনৰ ঘৰ আছিল বৰপেটা জিলাৰ চতলাত। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় এই ঘটনা। অচিনাক্ত বাইকধাৰীত 3জন ব্যক্তি থকা বুলি জানিব পৰা গৈছে। আনহাতে 3জন ব্যক্তিয়ে মুখত মাস্ক পিন্ধি অহা বুলিও জনাইছে ভুক্তভোগী ব্যৱসায়ীজনে। পইচাই 10 লাখ টকা আছিল। 10 লাখ টাকা কালি মাল আনিব যাম। কিহৰ দোকান? গেলামাল দোকান না হোলসেল চেণ্ডেল। জোতা চেণ্ডেলৰ ইয়াৰ লগত কোনোবা আছিল নে আৰু না কোনো নকলে আছে। অকলে আছে। ইয়াক সেইখন বাইকত কেইজন আছিল গম পাই নেকি কিবা? 3জন আছে। 3জন আছিল। 3জন পলাই গৈছে। কিবা মাস্ক হেলমেট ব্যৱহাৰ কৰি আছিল নেকি? মাস্ক পিন্ধি আছে। মাস্ক পিন্ধি আছিল। নিউজ ডেস্ক ৰিপৰ্ট এজ এ নিউজ লাইভ।